নমস্কাৰ বন্ধু-বান্ধৱীসকল আজি আমি ক'বলৈ গৈ আছো 16 জুলাই 2019ৰ চন্দ্ৰগ্ৰহণৰ বিষয়ে। ভাৰতৰ লগতে আফ্ৰিকা, অষ্ট্ৰেলিয়া, ইউৰোপ, দক্ষিণ আমেৰিকা আৰু এছিয়াৰ বহুতো মহাদ্বীপত এই চন্দ্ৰগ্ৰহণ দেখা যাব। আজি এই ভিডিঅ'টোত চন্দ্ৰগ্ৰহণৰ সময়ত মানিবলগীয়া কেইটামান নিয়ম ক'বলৈ গৈ আছো, যিটো সকলো মানুহে চন্দ্ৰগ্ৰহণ সময়ত পালন কৰাটো উচিত। সৰ্বপ্ৰথম নিয়মটো হ'ল যিটো সকলোৱে পালন কৰিব লাগে, সেইটো হ'ল গ্ৰহণ কালত কোনো ব্যক্তিয়ে চন্দ্ৰগ্ৰহণৰ দৃশ্য চাব নালাগে। গ্ৰহণৰ সময়ত এনে বহুতো ক্ষতিকাৰক ৰশ্মি ওলায়, যিয়ে মানৱ শৰীৰত আজি নহয় কালি বেয়া প্ৰভাৱ পেলাবই। গতিকে চন্দ্ৰগ্ৰহণৰ দৃশ্য চোৱাটো উচিত নহয়। ঘৰত আহাৰ বনোৱা কাৰ্য চন্দ্ৰগ্ৰহণ লগাৰ আগে আগে সম্পূৰ্ণ কৰি ল'ব। আহাৰ বনাই তাৰ পাছত আহাৰত তথা পাকঘৰত থকা সমস্ত খাদ্যবস্তুৰ ওপৰত তুলসী পাত দি থওক। এনে কৰিলে গ্ৰহণৰ ৰশ্মিয়ে বেয়া প্ৰভাৱ খাদ্যবস্তুৰ ওপৰত পেলাব নোৱাৰে। চন্দ্ৰগ্ৰহণৰ সময়ত সকলো ব্যক্তিয়ে মাছ-মাংস গ্ৰহণ কৰিব নালাগে। এনে সময়ত আমিষ আহাৰ গ্ৰহণ কৰিলে আত্মশুদ্ধি নষ্ট হয়। চন্দ্ৰগ্ৰহণ, একাদশী, পূৰ্ণিমা ইত্যাদিত মাছ-মাংস গ্ৰহণ কৰা অনুচিত। চতুৰ্থ হৈছে মদিৰা পান কৰা। গ্ৰহণৰ দিনা কোনো ব্যক্তিয়ে মদ সেৱন কৰিব নালাগে। গ্ৰহণ ৰশ্মিৰ সময়ত মদ খালে সেই ব্যক্তিৰ মানসিক শুদ্ধতা নষ্ট হয় আৰু ব্যক্তি আস্তিকৰ পৰা নাস্তিক দিশত আগবাঢ়ি যায়। গতিকে ভুলতেও 16 জুলাই তাৰিখে মদ সেৱন কৰিব নালাগে। গ্ৰহণৰ সময়ত ক্ৰোধ সম্বৰণ কৰিব লাগে। গ্ৰহণ কালত সকলোৱে মনটো শান্ত কৰি ৰাখিব লাগে। ভাল কামত নিজকে ব্যস্ত কৰি যিমান সম্ভৱ প্ৰভুৰ নাম স্মৰণ কৰি থাকিব লাগে। এই কাল সময়ত সম্পূৰ্ণভাৱে ক্ৰোধ ত্যাগ কৰিব লাগে। বন্ধু-বান্ধৱীসকল, এইকেইটা নিয়ম যিকেইটা চন্দ্ৰগ্ৰহণৰ সময়ত সকলো ব্যক্তিয়ে পালন কৰিব লাগে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।